নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 মে শুক্ৰবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 3000কৈ টকা। আৰু যদি আপুনি কৃষক হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো কৃষকসকলে এতিয়াৰ পৰা 2000 টকাৰ ঠাইত এতিয়াৰ পৰা 6000কৈ টকা লাভ কৰিব। আপোনাৰ বাবে আহি পৰিছে সুখবৰ। এইকেইটা কাম কৰক। এতিয়া কৃষকৰ 6000 টকা ধন পাবলৈ হ'লে এতিয়া এই তিনিটা কাম কৰি লওক আগতেই। আৰু আপুনি যদি নতুনকৈ জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো নতুনকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰাৰ পিছতেই দিব 2 লাখকৈ গড়। আজিৰ খবৰটোত কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰবোৰ যুগুত হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছে। আজি সন্ধিয়া প্ৰথমটো খবৰ, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়াও ৰাজনৈতিক দল ত্যাগ কৰা নাই। তাৰপিছতে তেখেতে কাষ চাপিছে আইনৰ, কিয়নো তেখেতে এতিয়াও সন্দেহ আছে বুলি মন্তব্য কৰিছে। তেখেতে এতিয়াও 100 চিটত জিকিব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তৰ ওপৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ন্যায়ৰ কাষ চাপিছে, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে, কিয়নো নিজেই সন্দেহ আছে বুলি মন্তব্য কৰিছে। নিজে অধিবক্তাৰ সাজ পোছাক পিন্ধি তেখেতে নিজেই উকিলৰ সাজ পোছাক পিন্ধি তেখেতে আইনৰ আশ্ৰয় লৈছে। আৰু তেখেতে কৈ আছে EVMৰ পৰা ভোট চুৰি কৰিহে বিজেপিয়ে পাছ কৰিছে, এনেধৰণৰ মন্তব্য কৰি আছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এতিয়াও তেখেতৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা নাই। এতিয়াও তেখেতে ন্যায়ৰ কাষ চাপিছে, ন্যায় বিচাৰ লাগে বুলি কৈছে। বিজেপিয়ে ভোট চুৰি কৰি পাছ কৰিছে বুলি মন্তব্য কৰিছে তেখেতে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 21 জুনত অনুষ্ঠিত হ'ব নিট UGৰ পৰীক্ষা, অৰ্থাৎ মেডিকেল এণ্ট্ৰেন্সৰ পৰীক্ষাটো যিহেতু লিক হৈ গৈছিল কুৱেশ্যন পেপাৰটো, তাৰপিছতে 21 জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য কৰিছে NTA, অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে মন্তব্য কৰিছে যে 21 জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব, কিয়নো এইবাৰ কুৱেশ্যন পেপাৰটো লিক হৈ গৈছিল। লিক কৰাৰ পিছত এজনক গ্ৰেপ্তাৰ কৰিছে, জেৰা কৰিছে তেখেতক। আৰু 21 জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব নিট পৰীক্ষা। আৰু 22 লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। এইবাৰ বহুত পৰীক্ষাৰ্থীয়ে দিছিল নিট UGৰ পৰীক্ষা। এজনী ছোৱালীয়ে আত্মহত্যা কৰিছে নিট পৰীক্ষাৰ বাবে। আৰু 22 লাখৰো অধিক পৰীক্ষাৰ্থীয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 3 টকাকৈ বৃদ্ধি কৰিছে গুৱাহাটী। প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 101.26 টকা। প্ৰতি লিটাৰ ডিজেলৰ দাম হ'লগৈ 92.55 টকা হৈ গৈছে। পেট্ৰল আৰু ডিজেলৰ দাম পুনৰ বৃদ্ধি পাইছে ৰাজ্যত। প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত 3 টকাকৈ বৃদ্ধি পাইছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈ গৈছে 101.26 টকা। আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈ গৈছে 92.55 টকা। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শ্যামকানু মহন্তৰ জামিন। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শ্যামকানু মহন্তৰ জামিনৰ আবেদনৰ শুনানি। ন্যায়াধীশ মিথালী ঠাকুৰীয়া বিচাৰপীঠ শুনানিত আছিল। আৰু 22 মেত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানিটো আৰম্ভ হ'ব 22 মেত। আৰু ফাষ্ট ট্ৰেক আদালতে খাৰিজ কৰিছে শ্যামকানু মহন্তৰ আবেদন। শ্যামকানু মহন্তৰ আবেদনটো খাৰিজ কৰিছে ফাষ্ট ট্ৰেক আদালতে। আৰু ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ে জামিন দিব 22 মেত। শুনানিটো আৰম্ভ হ'ব 22 মেত। শ্যামকানু মহন্তৰ 22 মেত হ'ব জামিনৰ পৰৱৰ্তী শুনানি। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বৈঠক আৰম্ভ হৈছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু চীনক প্ৰশংসা কৰিছে ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক প্ৰশংসাৰে উপচাই পেলাইছে। শ্বি জিনপিং মহান নেতা বুলি অভিহিত কৰিছে ট্ৰাম্পে। এতিয়া ইৰাণৰ যুদ্ধৰ পিছতে তেখেতে হৰমুজ প্ৰণালী বন্ধ হৈ পৰিছিল। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পিছতে হ্ৰাস পাইছিল ইন্ধন পেট্ৰল ডিজেল ইন্ধনবোৰ হ্ৰাস পোৱাৰ পিছতে এতিয়া চীনৰ সহায় ল'বলৈ চীনত গৈছে ডনাল্ড ট্ৰাম্পে চীনত গৈ শ্বি জিনপিঙক মহান নেতা বুলি প্ৰশংসাৰে উপচাই পেলাইছে। আৰু মহান নেতা, ডাঙৰ নেতা বুলি আৰু শ্বি জিনপিঙক প্ৰশংসা কৰিছে ডনাল্ড ট্ৰাম্পে। চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছে। ট্ৰাম্পে এতিয়া আৰু নিৰ্বাচন আছে USA-ত, অৰ্থাৎ আমেৰিকাত নিৰ্বাচনৰ কাৰণেও গৈছে। নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চীনলৈ গৈছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী শপত গ্ৰহণৰ পিছতে 4 বিধায়কক দিয়া হৈছে দায়িত্ব। ৰামেশ্বৰ তেলী শ্ৰমিক কল্যাণ, চাহ জনজাতীয় উন্নয়ন আৰু ৰূপান্তৰ আৰু উন্নয়নৰ দপ্তৰৰ দায়িত্ববোৰ দিয়া হৈছে ৰামেশ্বৰ তেলীক দিয়া হৈছে এইবোৰ দায়িত্ব। আৰু অতুল বৰাক দিয়া হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন। অসম চুক্তি ৰূপায়ণৰ দপ্তৰৰ দায়িত্ব দিয়া হৈছে অতুল বৰাক। চৰণ বড়োক দায়িত্ব দিয়া হৈছে পৰিবহণ আৰু বড়োলেণ্ডৰ উন্নয়ন দপ্তৰ। আৰু
পৰিবহণৰ দায়িত্ব দিয়া হৈছে চৰণ বড়োক, অজন্তা নিয়োগক দিছে মহিলাৰ শিশু উন্নয়নৰ দায়িত্বটো অজন্তা নিয়োগক দিয়া হৈছে আৰু পৰ্যটন দপ্তৰৰ দায়িত্ববোৰ দিয়া হৈছে অজন্তা নিয়োগক। 4 বিধায়কক দিয়া হৈছে বেলেগে বেলেগে দায়িত্ব। এইবোৰলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এসপ্তাহৰ বাবে বিশ্ব ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ 5 দেশত চলিব বিশেষ বৈঠক। UAE অৰ্থাৎ ইউনাইটেড আৰব ইমিৰেটছ, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিগত পৰৱৰ্তী এক সপ্তাহৰ বাবে যাব বিশ্ব ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিহেতু ভাৰতত ইন্ধনৰ হ্ৰাস পাইছে, পেট্ৰল ডিজেলবোৰ হ্ৰাস কৰিবৰ বাবে কৈছে, সেই উদ্দেশ্যে তেখেতে UAE অৰ্থাৎ আৰব ইমিৰেটছ, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ দেশৰ মুঠ 5 ৰাজ্য, মধ্যপ্ৰাচ্যৰ 5 ৰাজ্য আৰু ইউৰোপৰ 5 ৰাজ্যত যাব তেখেতে। ইন্ধনবোৰ নাটনি হোৱাৰ কাৰণবোৰ, ইন্ধনবোৰ যাতে আগৰ নিচিনাকৈ চলাব পাৰে, সেইবাবে তেখেতে সেই উদ্দেশ্য লৈ এসপ্তাহৰ বাবে বিশ্ব দৰবাৰত বিশ্ব ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যাব। এইবোৰ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ৰাজ্যৰ পৰৱৰ্তী 5 বছৰত 15 লাখ ঘৰ দিব। নতুনকৈ যিসকলে কৰিছিল তেখেতে ঘৰ ইতিমধ্যে লাভ কৰিব আৰু যিসকলে কৰা নাই তেখেতসকলৰ বাবেও আহি পৰিছে খবৰ, কিয়নো নতুন ঘৰৰ বাবে নতুন পঞ্জীয়ন খুলি দিব। ঘৰ এপ্লাই কৰিবৰ বাবে আকৌ নতুনকৈ পঞ্জীয়ন খুলিব আৰু আপুনি যদি নতুনকৈ কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো আপোনাৰ ঘৰৰ লিষ্টটো এতিয়া ইতিমধ্যে আহি পৰিছে। আপুনি আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট অৰ্থাৎ সভাপতিৰ হাতত লিষ্টটো আহি পৰিছে, আপুনি গৈ তাত চেক কৰিব পাৰে। আৰু আপুনি যদি কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো ৰাজ্যত 15 লাখ ঘৰ দিব পৰৱৰ্তী 5 বছৰত। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিল, তাৰ পিছতে ডাঙৰ সিদ্ধান্ত লৈছে আপুনিও লাভ কৰিব চৰকাৰী ঘৰ। দিব লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুকলি আকাশৰ তললৈ আহিছে শামীম আহমেদ। বিগত 10 দিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল শামীম আহমেদ। আজি জামিন লাভ কৰিছে তেখেতে। মঠগড়িয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত আছিল শামীম আহমেদ। মঠগড়িয়া ভয়ংকৰ পথ দুৰ্ঘটনাত 3 যুৱতীৰ সৈতে সংঘটিত কৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতেই শামীম আহমেদে পলাইছিল। পলোৱাৰ পিছতে 10 দিন ধৰি কাৰাগাৰত আছিল। কাৰাগাৰত বন্দী থকা অৱস্থাৰ পৰা আজি তেখেতে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে। আজি তেখেতে মুকলি আকাশৰ তললৈ আহিছে। দিব লৈছে পৰৱৰ্তী খবৰটো। হিন্দু মুছলমান সকলোৱে UGCক সমৰ্থন কৰা উচিত, কিয়নো শৰীয়তত পুত্ৰ সন্তানক 2 ভাগ আৰু কন্যা সন্তানক 1 ভাগ সম্পত্তি দিয়াৰ কথা কৈছে। কিন্তু UGC আইনে ছোৱালী আৰু ল'ৰা নাই, কন্যা আৰু ল'ৰা পুত্ৰ সন্তান নাই, দুয়োকে সমান অধিকাৰ দিবলৈ কৈছে UGC আইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই UGC আইন আনাৰ পিছতে বহুতে বিৰোধী শৰীয়তত, যিহেতু মুছলমানৰ শৰীয়তত পুত্ৰ সন্তানক 2 ভাগ আৰু কন্যা সন্তানক 1 ভাগ সম্পত্তি দিয়াৰ কথা কৈছে। কিন্তু এতিয়াৰ পৰা UGC আইন আনিলে UGC আইনত কৈছে যে পুত্ৰ আৰু কন্যা নাই, দুয়োকে সমান অধিকাৰ দিবই লাগিব। সকলো মুছলমান মহিলাই বহু বিবাহৰ বিৰোধিতা কৰে। এতিয়াও 10-12 বছৰীয়া ছোৱালী বিয়া আমাৰ সমাজত প্ৰচলিত হৈ আছে। বাল্য বিবাহ নিষিদ্ধ কৰিব UGCয়ে। কিছুমান ভিতৰৰ আৰু কিছুমান বাহিৰৰ মুছলমান নেতাই UGCক লৈ মুছলমানক উত্তেজিত কৰাৰ চেষ্টা কৰি আছে। মুছলমানেও এতিয়া ছাপোৰ্ট কৰিব লাগে, সমৰ্থন জনাব লাগে UGC আইনক। আৰু এনেধৰণৰ খবৰ সমন্বিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।